কচু শাক, কণবিলাহী আৰু মাছৰ এই আঞ্জাখন আমাৰ অসমীয়াসকলৰ মাজত খুবেই জনপ্ৰিয় এখন থলুৱা ব্যঞ্জন। নমস্কাৰ সকলোকে, মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আহকচোন আজি এই আঞ্জাখন মইনো কেনেকৈ বনালোঁ চাওঁ। যিসকল নশিকাৰু তেওঁলোকে ভিডিঅ'টো শেষলৈকে চালে উপকৃত হ'ব। প্ৰথমতে মই কুহি মাছ লৈছোঁ, যিকোনো মাছেই বনাব পাৰি। মই কুহি মাছ কেইডোখৰ লগতে মাছৰ মূৰ কেইডোখৰ নিমখ আৰু হালধি সানি ভালদৰে ভাজি লৈছোঁ। আনফালে এটা কুকাৰত মই ভালদৰে ধুই লোৱা কচু শাক দুমুঠি অলপ মিডিয়াম সাইজ জোখত কাটি লৈ তাতে দিছোঁ কণবিলাহী আৰু এমুঠি দিছোঁ মচুৰ দাইল। সকলোখিনি খুব ধুনীয়াকৈ তাতে অকণমান মই পানীও দিছোঁ, বেছি পানী নাই দিয়া বাৰু, আৰু নিমখ আন্দাজমতে দি এটা হুইচেল মৰাই লৈছোঁ। এটা হুইচেল মাৰিলেই যথেষ্ট। এতিয়া আনফালে মোৰ এয়া মাছখিনি ভজা হৈ গ'ল। সেই একেখিনি তেলতে মই দিলোঁ কেইটামান পাঁচফোৰণ আৰু দুখিলা তেজপাত। আপোনালোকে যদি ইচ্ছা কৰে শুকান জলকীয়াও দিব পাৰে, কিন্তু মই কেঁচা জলকীয়াহে ব্যৱহাৰ কৰিছোঁ। জ্বলাটো সকলোৱে নিজৰ জোখত দিব, কিন্তু চাব যাতে জ্বলা অত্যাধিক নহয়, যাতে তাৰ পৰা আঞ্জাখনৰ সোৱাদটো একেবাৰে নষ্ট হৈ পৰে। এতিয়া মই পিঁয়াজখিনি ভাজি লোৱাৰ পাছতে ইয়াতে মই আদা নহৰু আৰু কেঁচা জলকীয়া থেতেলিয়াই লোৱা এচামুচ দিছোঁ। এতিয়া সকলোখিনি খুব ধুনীয়াকৈ ভাজি ল'ব লাগিব। পিঁয়াজটো মই সৰু মিডিয়াম চাইজৰে এটা লৈছোঁ, আৰু মানে একেবাৰে ডাঙৰো নহয় একেবাৰে সৰুও নহয়। এয়া সকলোখিনি খুব ধুনীয়াকৈ ভাজ খাইছে। এতিয়া মই ইয়াতে কুকাৰত সিজাই লোৱা সকলোখিনি সামগ্ৰী ইয়াতে ঢালি দিছোঁ। এই আঞ্জাখন দাইল ব্যৱহাৰ নকৰাকৈও বনাব পাৰি, কিন্তু দাইল দিলে ইয়াৰ টেষ্টটো দুগুণ বাঢ়ি যায়, আৰু মচুৰ দাইলত আচলতে প্ৰটিন ভৰপূৰ হৈ থাকে। আৰু বাকী কচু শাকৰ গুণাগুণ কিমান সেয়া হয়তো সকলোৱে জানে। সেইকাৰণে আচলতে এই সকলোবিধ বস্তু যদি একেলগে বনোৱা যায়, আঞ্জাখন খুবেই স্বাস্থ্যসন্মত হৈ পৰে। এতিয়া যদিহে ঘুটনি মাৰি থাকে তেতিয়াতো খুব ভালেই কথা, কিন্তু আজি মোৰ পাকঘৰত ঘুটনি মাৰিডাল নাছিলে, সেইকাৰণে মই এনেদৰে হেতাখনেৰে ভালদৰে কচু শাকখিনি ভাঙি দিবলৈ চেষ্টা কৰিছোঁ। একেবাৰে গলিয়ে গৈছে, তথাপিতো দাইলৰ লগত মিহলাই দিবলৈ চেষ্টা কৰিছোঁ। আমাৰ অসমীয়াসকলৰ মাজত যিদৰে কোৱা হয় যে থুপথুপীয়া এখন আঞ্জা, সেই মই থুপথুপীয়া আঞ্জা এখন কৰিবলৈকে চেষ্টা কৰিছোঁ। এয়া দেখিছে খুব ধুনীয়াকৈ কচু শাকখিনিও একদম মিলি গৈছে দাইলৰ লগতে। এতিয়া মই ইয়াতে জোখত অকণমান পানী দি দিছোঁ। আনফালে মই কেইটামান লৈছোঁ জালুকীয়া আঞ্জা যিহেতু বনাইছোঁ, জালুক নিদিয়াকৈও বনাব পাৰি। বিশেষকৈ গৰ্ভৱতী মহিলাসকলৰ যেতিয়া প্ৰসৱ কৰাৰ পিছত এই কচু শাক মাছৰ জালুকীয়া আঞ্জাখন কিন্তু খুবেই উপকাৰী হয়। আমাৰ অসমীয়া সমাজত ৩-৪ দিনৰ পিছত, মানে প্ৰসৱ হোৱাৰ ৩-৪ দিনৰ পিছত এই আঞ্জাখন খুৱাবলৈ দিয়া হয়, বিশেষকৈ যাতে মাকৰ গাখীৰৰ প্ৰডাকশ্যনটো খুবেই বেছি হয়। আৰু বাকী গৰ্ভৱতী অৱস্থাতো জালুক নিদিয়াকৈ এই আঞ্জাখন খাব লাগে, কাৰণ কচু শাকত যিহেতু আইৰণ আৰু ফলেটটো খুব প্ৰচুৰ পৰিমাণে পোৱা যায়। গৰ্ভৱতী মহিলাৰ ৰক্তহীনতা দূৰ কৰে। আৰু এয়া দেখিছে এনেদৰে প্ৰায় 7-8 মিনিট ঢাকন দি সিজোৱাৰ পিছতে মোৰ কচু শাকৰ আঞ্জাখন খুব সহজতে হৈ যায়। বৰ বেছি সময় নালাগে। যদিও এই আঞ্জাখন সকলোৰে ঘৰত বনায়, তথাপিতো নশিকাৰুসকল উপকৃত হ'ব বুলিয়ে মই ভিডিঅ'টো আগবঢ়ালোঁ আৰু এয়া পৰিৱেশন কৰি দেখুৱালোঁ। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ।